everyone, welcome back to my YouTube channel TD Creation আৰু TD Creation আজি vlog দিলে আপোনালোক সকলোকে মই তুলিকাই স্বাগতম জনাইছো আৰু আজি আহিছো ইয়া চাওক পথাৰ আজি আহিছো পথাৰৰ মাজত আৰু আজি 3 মাহ মান আগতে মই কঠিয়াৰুৱা ভিডিও দিছিলো আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেতিয়ালে মোৰ চেনেলটোত পাব বাৰু ভিডিও বিলাক চালে আৰু আজি এবাৰ আহিছো মানে ধান বিলাক পকিছে অলপ সলপ পকিছে ভালকে পকাও নাই সো ভাবিছো আপোনালোকক এবাৰ দেখুৱাও আৰু ইয়াৰ পিছত কেদিন পিছত আহিব বাৰু ধান কাটিবলে এতিয়াও মানে এটি খুব ধুনিয়া ভিডিও বনাম আৰু এতিয়া এনে চাই লওক পথাৰখন এইখিনি ধান কাটিছে মানে পকিছিলে আগতিয়াকে আৰু এইবিলাক পকা নাই আমাৰ পথাৰখন আৰু এইফালেটো ধান কাটিছে আৰু সেইখিনি আমাৰ আৰু এইখিনি হৈছে কাষৰে বৰ্তা এজনৰ আৰু এইবিলাক সববিলাক ধান প্ৰায় পকু অৱস্থা আৰু মানে এসপ্তাহ মান পিছত মানে কাটিব আৰু ধানখিনি আৰু তেতিয়া এটি খুব ধুনিয়াকে এটি ভিডিও বনাম আৰু So friends, আজি এটি টিকলু ভিডিও বনালো আৰু যদি ভাল পালে তেতিয়াহলে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব So friends, লগ পাম এটি নতুন ভিডিওৰ সৈতে আৰু আজিলে আহো বাই বাই লাভ ইউ অল বাই